মৰ্মান্তিকভাৱে আমাক কন্দুৱাই লগতে কোটি কোটি অনুৰাগীক কন্দুৱাই জুবিন দা যে আমাৰ পৰা আঁতৰি গ'ল তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজি ABMCৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতিখন জিলাই জিলাই আজি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ইয়াত কোকৰাঝাৰ জিলা ABMCৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে যোৱাকালি যি মৰ্মান্তিক ঘটনা হ'ল এই মৰ্মান্তিক ঘটনাৰ পিছতে গোটেই অসমৰ তেখেতৰ অনুৰাগীসকলে লগতে গোটেই অসমবাসীয়ে তেখেতৰ যি মৃত্যু এই মৃত্যুৰ যি ঘটনা এই ঘটনা কিন্তু সকলোৱে সন্দেহৰ চকুৰে চাইছে। আমিও ABMC পৰিয়ালে তেখেতৰ যি মৃত্যুৰ ঘটনা এই মৃত্যু ঘটনা সন্দেহ কৰিছোঁ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে CBI তদন্তৰ দাবী জনাইছোঁ আৰু তেখেত এনে এজন মহান শিল্পী আছিল যিজন মহান শিল্পীৰ কথা আমি কোনো দিনেও পাহৰিব নোৱাৰিম। আমি ABMC পৰিয়াল তথা অসমবাসীয়ে তেখেতৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেখেত আমাৰ অন্তৰত থাকিব, অন্তৰ আত্মাত গোটেই জীৱন থাকিব।